আমাৰ আটাইৰে শ্ৰদ্ধাৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপনেৰে এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম আমাৰ মুখ্যমন্ত্ৰী। সপোন দেখিছিলা খেলি থকা সময়তে, অক্লান্ত যুঁজাৰু তুমি, ঘাট প্ৰতিঘাত নেওচি ২৫টা বসন্ত কৰিলা সক্ৰিয় ৰাজনীতি। আজি তুমি হলা আমাৰ মুখ্যমন্ত্ৰী। গৰ্বিত আজি তোমাৰ মাতৃ, গৰ্বিত আজি ৰাজ্যবাসী। তোমাৰ হাততে ৰাজ্যৰ উন্নতি, বিশ্বাস আৰু স্বাভিমান ৰাখিবা অটুট। সেই আমাৰ প্ৰহৰী, তোমাতেই আমাৰ ভৱিষ্যত বন্দী। তুমি হলা আমাৰ মুখ্যমন্ত্ৰী। দুখীয়াৰ দুখ বুজি উঠিবা, সততাৰে জনতাৰ মন জিকিবা। সেই জনতাৰ নায়ক, আপোচবিহীন হৈ নিজৰ কৰ্ম কৰিবা। সোণৰ অসমত যেন সোণ বিচাৰি পাওঁ, দেশৰ ভিতৰত শীৰ্ষত যেন আমাৰ অসমক পাওঁ। আমিও প্ৰতিজ্ঞাবদ্ধ হ'ম তোমাৰ সহযাত্ৰী। তুমি হ'ব লাগিব আমাৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। জিলিকিব লাগিব বিশ্ব দৰবাৰত অসম আৰু অসমীয়াৰ মান। সেই আমাৰ সুযোগ্য সন্তান গাব লাগিব সদায় জয়ৰ গান। নাই যাৰ দৃঢ়তাৰ অন্ত, নাই যাৰ পৰিশ্ৰমৰ অন্ত, নাই যাৰ সংকল্পৰ অন্ত। এয়াই হ'ল সকলোৰে মৰমৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত। আমাৰ আটাইৰে শ্ৰদ্ধাৰ